এই মুহূৰ্তত দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰসমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে এটি ভাল খবৰ। খাৰুপেটীয়া নেপালী বজাৰ যুৱ উলেমা সমিতিৰ উদ্যোগত জিলাভিত্তিক কোৰাণ প্ৰতিযোগিতাৰ আয়োজন। ইছলামৰ পবিত্ৰ গ্ৰন্থ আল কোৰাণৰ শুদ্ধ তিলাৱাত আৰু দিনী শিক্ষা সমাজৰ মাজত অধিক বিস্তাৰ কৰাৰ লক্ষ্যৰে নেপালী বজাৰ যুৱ উলেমা সমিতিৰ এক বিশাল জিলাভিত্তিক কোৰাণ প্ৰতিযোগিতাৰ আয়োজন। অহা 7 আৰু 8 নৱেম্বৰ 2026 তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাই ইতিমধ্যে ইছলাম প্ৰেমী ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। এই প্ৰতিযোগিতাত দৰং, ওদালগুৰি, শোণিতপুৰ আৰু কামৰূপ জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। কোৰাণৰ শুদ্ধ তিলাৱাত, কিৰাত, হাদিছ আৰু নাতে ৰাছুল আদি বিভিন্ন শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইচ্ছুক প্ৰতিযোগীয়ে আগতীয়াকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ এতিয়াই যোগাযোগ কৰক 6002750692 নাইবা 9635672491 নম্বৰত। বিজয়ী প্ৰতিযোগীসকলৰ বাবে আকৰ্ষণীয় পুৰস্কাৰৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। ইয়াৰ ভিতৰত আছে ফ্ৰিজ, গডৰেজ, এয়াৰ কুলাৰ, চিলাই মেচিন, বুক শ্বেল্ফ, চাইকেল ষ্টেণ্ড ফেন, মাষ্টাৰ টেবুল, হাইড্ৰলিক চেয়াৰৰ লগতে মূল্যৱান দিনী কিতাপৰ ছেট। আয়োজক সমিতিয়ে জনোৱা মতে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে নতুন প্ৰজন্মৰ মাজত আল কোৰাণৰ প্ৰতি ভালপোৱা, শুদ্ধ তিলাৱাত, ইছলামিক আদৰ্শৰ চেতনা জাগ্ৰত কৰা। তেওঁলোকে সকলো প্ৰতিযোগী, অভিভাৱক, উলেমা একৰাম, ইছলাম প্ৰেমী ৰাইজক অনুষ্ঠানত উপস্থিত থাকি সফল কৰাৰ আহ্বান জনাইছে। এই সন্দৰ্ভত আয়োজক সমিতিৰ কিছু মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। এইটো জিলাভিত্তিক, জিলা মিনছ 4টা জিলালৈ আমি আৰম্ভ কৰিছোঁ। এটা হ'ল দৰং জিলা, ওদালগুৰি, কামৰূপ আৰু শোণিতপুৰ। এই 4টা জিলাৰ মাদ্ৰাছাৰ ছাত্ৰসকলক লৈ এই কোৰাণ প্ৰতিযোগিতাখন আৰম্ভ কৰা হৈছে। ইয়াত 4টা বিভাগ আছে আমাৰ। এটা হ'ল 10 পাৰা হিফজ, তনজিমৰ যিটো নিচাব আছে ফাৰ্ষ্ট 10 পাৰা, সেইটোৰ ওপৰতেই মুছাবাকাটো হ'ব। আৰু ছেকেণ্ডটো হ'ল আপোনাৰ কিৰাত প্ৰতিযোগিতা। কিৰাত আমাৰ ফালৰ পৰা 3টা জাগা নিৰ্ধাৰিত কৰা হৈছে। এই 3টা জাগাৰ পৰাই পঢ়িব লাগিব। এটা হ'ল আপোনাৰ সূৰা মাইদাৰ আয়াত নম্বৰ 90, 91, 92, 93, আৰু এটা হ'ল সূৰা আনফালৰ আয়াত নম্বৰ 45, 46, 47 আৰু 48, আৰু এটা হ'ল সূৰা ৰহমানৰ ফাৰ্ষ্ট ৰুকু যিটো সেইটো। আৰু কিৰাত প্ৰতিযোগিতাৰ কাৰণে বয়স যিটো নিৰ্ধাৰিত কৰা হৈছে সেইটো হ'ল আপোনাৰ 20 বছৰ। 20 বছৰৰ ওপৰত হ'লে নহ'ব। আৰু 10 পাৰা হিফজৰ কাৰণে আপোনাৰ 17 বছৰ নিৰ্ধাৰিত কৰা হৈছে। 17 বছৰৰ তলৰ হ'ব লাগিব, 17 বছৰৰ ওপৰত গ'লে লোৱা নহ'ব। আৰু এটা হ'ল নাতে ৰাছুল। নাতে ৰাছুলৰ অৰ্থ হ'ল ৰাছুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চানত ক'ব লাগিব। যদি নাত বাদ দি বেলেগ কিবা গজল কয়, মাৰ ওপৰত কিবা কথা কয়, নাইবা আপোনাৰ জান্নাত জাহান্নামৰ বিষয়ে কিবা কয়, তেনেহ'লে এইটো গ্ৰহণযোগ্য নহ'ব। আৰু এটা বিভাগ হৈছে আমাৰ হিফজে হাদিছ। হাদিছ অৰ্থ হ'ল ৰাছুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা, ৰাছুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে যিবিলাক কথা কোৱা হৈছে সেইবিলাক। এই হাদিছটো আমাৰ তৰফৰ পৰা অৰ্থাৎ নেপালী বজাৰ যুৱ উলামা তৰফৰ পৰা নিৰ্ধাৰিত কৰা হৈছে 40টা হাদিছ। এই 40টা হাদিছেই ক'ব লাগিব। হাদিছটো আপোনাৰ ট্ৰেন্সলেশ্যনৰ সৈতে ক'ব লাগিব, ৰাবিৰ সৈতে ক'ব লাগিব আৰু হাৱালাৰ সৈতে ক'ব লাগিব। হাদিছৰ কাৰণে বয়স যিটো নিৰ্ধাৰিত কৰা হৈছে সেইটো হ'ল 22 বছৰ। 22 বছৰৰ তলত হ'ব লাগিব, 22 বছৰৰ ওপৰত গ'লে নহ'ব। এইটো আমাৰ দৰখাস্ত যিটো এপ্লিকেশ্যন, এই এপ্লিকেশ্যনটো আপোনাৰ অক্টোবৰৰ 30 তাৰিখলৈকে জমা দিব লাগিব। 30 তাৰিখৰ পিছত আৰু এইটো জমা লোৱা নহ'ব। আপোনালোকে সহায় কৰিব, সহযোগিতা কৰিব, যাতে কোৰআনৰ পোহৰটো গোটেই অসমত আৰু গোটেই পৃথিৱীত পৰে আৰু মানুহ যাতে কোৰআনৰ ওপৰত আমল কৰিব পৰা হয়। এইটো হ'ল আমাৰ আচল উদ্দেশ্য। ইয়াৰ কাৰণে আৰু এটা চৰ্ত হ'ল ইয়াত আমাৰ বয়ছৰ ব্যৱস্থা আছে, গাৰ্লছৰ কোনো ব্যৱস্থা নাই। স্থানটো হ'ল নেপালী বজাৰ পেট্ৰল পাম্পৰ ওচৰত। যোৱা বছৰ য'ত আমি কৰিছিলোঁ তাতেই এইবাৰো ইনশাআল্লাহ হ'ব। আৰু এই প্ৰতিযোগিতাত যিসকলে অংশ ল'ব আৰু পুৰস্কাৰৰ যোগ্য হ'ব সেইসকলক
আমি পুৰস্কাৰ দিম 4টা বিভাগত তিনিটাকৈ পুৰস্কাৰ থাকিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ ধুনীয়া ধুনীয়া পুৰস্কাৰ আছে আপোনালোকে চাব পাৰিব আমাৰ বেনাৰতো আছে আৰু আমাৰ নেপালী বাজাৰ যুৱ ওলামাৰ এটা পেজ আছে সেই পেজ ফলো কৰিলে এই প্ৰতিযোগিতাৰ বিষয়ে গোটেই তথ্য তাতে পাই যাব ইনশাআল্লাহ যদি বিচাৰে অনলাইন আমি ফৰ্মটো ফিল আপ কৰিম তেনেহ'লে আমাৰ লিংক থাকিব সেই লিংকত গৈ অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু যদি বিচাৰে তেনেহ'লে অফলাইনত আমাৰ পৰা ফৰ্ম লৈ সেই ফৰ্ম ফিল আপ কৰি দিলেও হৈ যাব